তো আপোনালোকৰ মাইক্ৰফোনৰ কেটেগৰীটো দেখাই দিওঁ। তো এইটো আমাৰ ফুলি শ্বকেছ কৰা আছে। তো আপোনালোকে ভাবিছে ইয়াতে নাই, আছে। আপোনালোকে দেখিব আছে মাইক্ৰফোনৰ কেটেগৰীটো একদম ক্লাছিকেল। আপোনালোকে যদি মাইক্ৰফোনটো লৈ মানে কোনে ক'ব নোৱাৰে কম দামী মাইক্ৰফোন, একদম দেখাতে একদম মানে হাই কোৱালিটি মাইক্ৰফোন নাপায়। তো আপোনালোকৰ 50 মিটাৰ মানে আপোনালোকৰ ৰেডিয়াছ পাব মাইক্ৰফোনটো। তো হাই হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। তো অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। তো ভাবি আছে কিহৰ ওপৰত ভিডিঅ' হ'ব। তো আজি আমাৰ ভিডিঅ' হ'ব বক্স। তো এইকেইদিন আপোনালোকৰ কাৰণে কিছু মই বক্সৰ চিৰিজ ইয়াতে চলাই আছোঁ। তো সেইদিনাখন আৰু এটা মই ভিডিঅ' দিছিলোঁ বক্স, ট্ৰলি বক্সৰ ওপৰত। তো ডিজে ট্ৰলি বক্স। তো আপোনালোকে যদি এটা ট্ৰলি বক্স লৈ আহিব খোজে, তো কি আনিব কি নানিব, তো আপোনালোকৰ ভিডিঅ'টো সঠিক ভিডিঅ'ত আহি গৈছে। তো আমাৰ ইয়াতে বহুত নতুন নতুন কিছু কালেকশ্যন আহি গৈছে তো ট্ৰলি বক্সৰ। তো এইবিলাক চব MTXৰ ট্ৰলি বক্স ইয়াতে লৈ অহা হৈছে, মানে ট্ৰলি পাৰ্টি স্পীকাৰ বক্স। তো যিবিলাক আপোনালোকে এনেকৈ টানি লৈ যাব পাৰে, ট্ৰলি মানে আপোনালোকে জানে। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ ভিডিঅ'টো চাই থাকক। তো ফ্ৰেণ্ডছ এইবিলাক হ'ল আমাৰ MTX ট্ৰলি স্পীকাৰ বক্স। তো আপোনালোকে দেখিব পাৰিছে একদম নতুন চিল আহি, একে নতুন পেক একদম। এই কাৰেণ্ট আমাৰ 3 দিন হৈছে এতিয়া মানে লৈ অহা। তো বৰ্তমানলৈকে আমি চিল খোলা নাই। তো আপোনালোকে দেখিব পাৰিছে ইয়াতে একদম চিল পেক মাৰা আছে। তো এইটো হ'ল আমাৰ MTXৰ ট্ৰলি বক্স। তো ইয়াতে আপোনালোকে দেখিব পাৰিছে তো ডিজাইনটো যেনেকুৱা ডিজাইন ছেইম কোৱালিটিৰ আপোনালোকে বস্তুটো পাব। তো এইটো হ'ল আমাৰ 100 ৱাটৰ, এইটো হ'ল আমাৰ 100 ৱাটৰ বক্স। তো ইয়াতে আপোনালোকে এটা বক্স আৰু টুইটাৰ পাব। তো বাকী ইয়াতে দেখা পাইছে ট্ৰলি স্পীকাৰ বক্স আৰু দুটা মাইক্ৰফোন। তো আপোনালোকে ইয়াতে খাজ আছে দুটা মাইক্ৰফোন পাব আৰু ইয়াতে আমাৰ এটা ৰিম'ট পাব। বাকী ইয়াতে ব্লুটুথ ছিষ্টেম আছে। তো এইখিনিত আপোনালোকে পিকচাৰটো দেখি হৈছে ছেইম ছিষ্টেমৰে বস্তু। তো দুটা এটা মানে ইয়াতে কেৰিং কৰাৰ কাৰণে, এইটো টানি নিয়াৰ কাৰণে এটা ট্ৰলি। তো ফ্ৰেণ্ডছ বাকী আমাৰ ইয়াতে খালি ট্ৰলি বক্স বুলি নহয়, তো ইয়াতে বাকী টাৱাৰ স্পীকাৰো আপোনালোকৰ এভেইলেবল আছে। তো আপোনালোকে জানে জানুৱাৰী মানে নিউ ইয়েৰ আহি আছে। তো নিউ ইয়েৰত অলপ বক্সৰ আপোনালোকৰ ডিমাণ্ডটো বাঢ়ি যায়। তো আপোনালোকে যদি ভাবি আছে এটা বক্স ল'ম, তো বক্সৰ কাৰণে কমপ্লিট ভিডিঅ'টো। তো আপোনালোকে কি বক্স ল'ব, তো এইটো বস্তু আপোনালোকে ইয়াতে পাই যাব। তো বাকী ইয়াতে আমাৰ ট্ৰলি বক্স আছে, মানে এইবিলাক হ'ল আমাৰ টাৱাৰ স্পীকাৰ আৰু ট্ৰলি। আৰু আপোনালোকৰ ডিজেও পাব। তো এইবিলাক হ'ল পাৰ্টি স্পীকাৰ বক্স। এইবিলাক আপোনাৰ DC AC দুটাতে বাজে আৰু এইবিলাক হ'ল আপোনালোকৰ এচিত বাজে। তো এচি মানে আপোনালোকৰ কাৰেণ্টত বাজিব। এইবিলাক চব এইবিলাক মানে কাৰেণ্টত দিব লাগে। এইবিলাক কাৰেণ্ট নিদিলেও আপোনালোকৰ তাতে বেটাৰী কানেক্ট হৈ থাকে। তো বেটাৰী তাতে ইনষ্টল থাকে। তো বাকী এইবিলাক টাৱাৰ স্পীকাৰ। তো আপোনালোকে আমাৰ ইয়াতে 1500ৰ পৰা মানে 1200 টকাৰ পৰা বক্স ষ্টাৰ্ট হ'ব। 1200 আপোনালোকে 1200 টকাৰ পৰা ইয়াতে বক্স এভেইলেবল হ'ব। এইবিলাক হ'ল আমাৰ ছিংগল স্পীকাৰ। এইবিলাকৰ ব্লুটুথ আছে। আপোনালোকে ব্লুটুথ চবখিনিতে আজিকালি বক্সত চব ব্লুটুথে থাকে। তো এইবিলাক ব্লুটুথ বক্স আপোনালোকে টেনশ্যন কৰিব নালাগে। তো আজিকালি গম পায় তো মোবাইলত জেকটো অলপ কম, মানে জেকটো নাথাকে মোবাইলত। তো সেইকাৰণে আপোনালোকে টেনশ্যন কৰিব নালাগে। ব্লুটুথ বক্স এইবিলাক টাৱাৰ স্পীকাৰ। আৰু বাকী এইবিলাক হ'ল আমাৰ ট্ৰলি। তো ইয়াতে 100 ৱাট আছে আৰু বাকী আমাৰ কম ৱাটৰো আছে। আপোনালোকে যদি 80 ৱাট লাগে 80 ৱাট পাব, 50 ৱাটৰ এভেইলেবল আছে। তো বাকী এইটো আপোনালোকক কিছু ফিচাৰ্ছখিনি দেখাই দিম। তো আপোনালোকে তো ফ্ৰেণ্ডছ বাকী আমি মানে মেইন মালটো ওলাই ল'লোঁ। তো আপোনালোকে দেখিব পাৰিছে একদম ক্লাছিকেল প্ৰিমিয়াম কোৱালিটি। তো এইটো হ'ল আমাৰ ফাইনেলি আমাৰ বক্সটো। তো এইটো 12 ইঞ্চি স্পীকাৰত আহে। তো ইয়াতে আপোনাৰ টুইটাৰ পাব এটা। তো এইটো ট্ৰলি স্পীকাৰ বক্স। বাকী ইয়াতে ফেচিলিটিখিনি আপোনালোকে দেখিব পাৰিছে এভেইলেবল আছে। DC AC দুটা মুডতে আপোনালোকে বজাব পাব। ফেচিলিটিৰ দুটা মুডতে আপোনালোকে বজাব পাব। ইয়াতে টোটেল আপোনালোকে দুটা মাইক্ৰফোন জেক, 3টা আছে, এটা গিটাৰ আৰু দুটা মাইক্ৰফোন ইনজেক্ট কৰিব পাব। বাকী ইয়াতে ফেচিলিটিখিনি আছে একদম প্ৰিমিয়াম কোৱালিটি। 6 ঘণ্টা আপোনালোকৰ ফুল বেকআপ। 6 ঘণ্টা, অলপো বেছি নহয় অলপো কমো নহয়, 6 ঘণ্টা টোটেলি পাব। তো বাকী ইয়াতে এটা আপোনালোকৰ হেণ্ডেল আছে দেখিব পাৰিছে। তো আপোনালোকে এইটো ট্ৰলি নিচে টানি লৈ যাব পাৰে। তো ক'ৰবাত পিকনিক খাব যদি যায়, আপোনালোকে পিকনিক খাব গ'লে এইটো বস্তু লৈ যাব পাৰে। একদম মানে আপোনালোকৰ ক্লাছিকেল সাউণ্ড কোৱালিটিও একদম হাই-ফাই সাউণ্ড কোৱালিটি। তো কিছু আপোনালোকৰ সাউণ্ড কোৱালিটি ইয়াতে টেষ্টিং কৰি মই দেখুৱাম। তো আপোনালোকে চাই থাকক। ফ্ৰেণ্ডছ ফাইনেলি আমি লগাই ল'লোঁ। তো আপোনালোকে সাউণ্ডটো শুনিব পাৰিছে। তো ফ্ৰেণ্ডছ ফাইনেলি আপোনালোকৰ এইটো প্ৰাইচটো কওঁ। তো এইটোৰ আমাৰ দামটো আপোনালোকৰ 16,000 আপোনালোকৰ মানে MRP আছে। আপোনালোকে ডিছকাউণ্ট কৰি পাই যাব। তো মই যিহেতু MRPটো কৈ দিলোঁ, তো আপোনালোকে ডিছকাউণ্টো পাব। তো বাকী ইয়াতে মই এটা বস্তু দেখিলোঁ, আপোনালোকে মানে DCটো ডাইৰেক্ট আপোনালোকৰ যদি বেটাৰী, এইটো বেটাৰী হ'ল ডেড হৈ গ'ল, ধৰি লওক ডেড, তো আপোনালোকে এক্সট্ৰা বেটাৰী দি ইয়াতে মানে বজাব পাব। আপোনালোকে পিকনিক খাব গৈছে, পিকনিক খোৱাৰ লগে লগে তো চাৰ্জ ল' হৈ গৈছে, তো আপোনালোকে গাড়ীৰ বেটাৰী লৈ
ইয়াতে আপোনালোকে DC কানেকশ্যন কৰি তো এইটো একদম ফালি দিব সাউণ্ডটো আপোনালোকে শুনি ল'লে তো মোৰ মাইক্ৰফোনটো লগোৱা আছে কাৰণে ইমান সাউণ্ডটো মানে ক্লিয়াৰ হয় যেহেতু মোৰ ইয়াতে মাইক্ৰফোন আছে মই যদি মোবাইলৰ আপোনালোক সাউণ্ডটো শুনে আৰু আপোনালোকে বেছটো পাল হয় একদম হাই কোৱালিটি তো বাকী আপোনালোকে ইয়াতে বহিব পাৰে এইটো মানে কিবাও আছে তো মানে ইয়াৰ বিল্ড কোৱালিটি একদম হাই ফাই তো দেখা পাইছে আপোনালোকে তো মই 71 মোৰ ৱেট আছে তো মই ইয়াতে বহি গৈছোঁ তো বিল্ড কোৱালিটিও আপোনাৰ বেষ্ট আছে তো বাকী ঘাসবট আপোনালোকে এইটো ঘাসবটৰ পাব বক্সবিলাক যি মানে কোৱালিটিৰ আহে তো আপোনালোকে বক্স মানে এই যে এম্প্লিফায়াৰ কি কয় এইবিলাক JBL হওক কিবা হওক যি কোৱালিটিৰ মানে ইয়াতে ঘাস মানে বটটো ব্যৱহাৰ কৰিছে সেই কোৱালিটিৰ বস্তু মানে ইয়াতে ব্যৱহাৰ হৈছে তো বাকী আপোনালোকে এইটো মেটেল বডি পাব তো এইটো মেটেল এইটো ঘাসবট তো বাকী পিছেদি আপোনালোকে চাই লওক একদম প্ৰিমিয়াম আপোনালোকে যদি মানে কোনোবা এনেকৈ লয় মানে আপোনালোকৰ বেকআপ 100% 6 ঘণ্টা বেকআপ পাব বাকী আপোনালোকৰ DC AC দুটাতে কানেক্ট কৰি বজাব পাব আপনারা লৈ আহক আমার ইয়াতে টোটাল এনেকা আমার 50 পিস লৈ আহা হৈছে 50 পিস আপনার 50 পিস আছে এনেকা মাল আর এনেকা আমার 20 পিস আছে এভেলেবল আপনারা আহি যাওক আমার তো জানে আগিয়া সেন্ট্রাল বেংকৰ তলত আমার দোকানখন আছে তো মানে আগিয়া গোলপাৰা আপনারা আহি গ'লে পাই যাব মই ইয়াতে এড্ৰেছটো থাকব দোকানী আমার নামও থাকব মানে দোকানীর নাম থাকব দোকানীর কন্টেক্ট নাম্বার থাকব আপনারা আহক ফালি দিয়ক আপোনালোকে যদি প্ৰগ্ৰামৰ কাৰণে মানে সৰু সুৰা কোনোবাই গান প্ৰেক্টিছ কৰে কিবা প্ৰেক্টিছ কৰে তো লৈ যাব পাৰে গানৰ কাৰণে বেষ্ট মাইক্ৰফোনটো আপোনালোকৰ গুড কোৱালিটি মানে কম দামী মাইক্ৰফোন হয় দামী মাইক্ৰফোন তো বাকী এইখিনিয়ে তো বাকী এভেইলেবল বহুত বক্স আছে ইয়াতে তো আমি যিহেতু এটা দুটা আপোনালোকক ৰিভিউৰ কাৰণে বাকীটো ওলাব পাৰোঁ ইমান দেখায়ো লাভ নাই তো এটা দেখিলে বাকীখিনি হৈ গ'ল তো ফ্ৰেণ্ডছ আজিৰ কাৰণে এইখিনি আগন্তুক ভিডিঅ'ত আৰু ভাল আহি থাকিব আপোনালোকে চাই থাকিব য'তেই ইলেক্ট্ৰিকেল তো বাই বাই